কলমৌ কি আছিলে মানে তাৰ নাম মধুকলং ন মধুকলঙৰ দালি এইফালে আলু কানি খাইছানে ৱা অকলে অকলে খাই আছা ন মোক নিদিয়া চাহ খাম এতিয়া বিস্কুট দুটা তাৰপিছত এইটো পুতাই খাইছে আমাৰ মুনুৱে খাইছে এইটো মই খাম ৰাতিপুৱাৰ পৰিৱেশ এয়া এতিয়া ডিউটিলৈ যাম অলপ পিছত ওলাম আৰু 9টা বজাত ডিউটিলৈ এইটো ৰাতিপুৱাৰ পৰিৱেশ কিতাপ আনা যোৱা কিতাপ আনিব লাগে পঢ়িব লাগে অকণ আজিতো দেওবাৰ স্কুল নাই ন দোকানলৈ যাওঁ মই ধুনুকো মুচি লৈছা ন এতিয়া লিখা ABCD লিখা ABCD কেইটা লিখি দেখা দিয়াচোন দত মিলাব নালাগে সিটো দেখোন উল্টা কৰি লিখিলা কিয় এই সিটো উল্টা হৈছে কি কৰি আছা মোবাইল উঠাইছো কি মোবাইল দিয়া তাত নাই নহয় ক'ত আছে মোবাইল মাই লুকুৱাই থৈ দিছে এতিয়া কিতাপ পঢ়া সময় মোবাইল চোৱা সময় নহয় এতিয়া নামি আহা
মোবাইল নাই তাত, মায়ে ঢকুৱ ফালিব এতিয়া তোৰ। চকীৰ পৰা পৰি পেলাই মুখখন ভাঙিলেহে খুন্দিম তোক। এই লিপষ্টিক লৈছে দেই, মাই নামাৰে লিপষ্টিক লৈছে। নামাৰে মাই নামাৰে লিপষ্টিক ঘঁহিছে মনে মনে, দুচাটমান দিবহি মাকে আৰু। এয়াই আছিলে ৰাতিপুৱাৰ পৰিৱেশ আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বেছি দেৰি নকৰোঁ, আজিলৈ সামৰোঁ, ডিউটি যাওঁ এতিয়া। তো বাই।